Hello everyone, welcome back to my YouTube channel. আৰু কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। যেহেতু আজি বিশ্বকৰ্মা পূজা ঘৰত আমি থুলমূলকৈ পাতিছোঁ আৰু বিশেষ বৰ এটা একো কৰা নাই আৰু অলপ আজি বিশ্বকৰ্মা পূজা বুলি খিচিৰি বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব আৰু চাওকচোন কি কি কৰোঁ কি কি নকৰোঁ আৰু অলপ ওলাইও যাম খুৰীহঁতৰ ঘৰত বৰমাহঁতৰ ঘৰত পূজা খাবলৈ। সৰুতে যে বহুত গৈছে আপোনালোকে গৈছিলে নে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু মই এফালে খিচিৰি বনাবলৈ লৈছোঁ চাউল মুগ দাল আৰু মচুৰ দাল, এফালে কচু ৰঙালাও ভোল আৰু এফালে মই কুকাৰটো পাতি দিলোঁ। আৰু আপোনালোকে যিমান পাৰে চব্জি ল'ব পাৰে, যিমান দিয়ে আৰু সিমানে খাবলৈ সোৱাদ হয়। আৰু এফালে মই তেল দি দিলোঁ আৰু মই তেলত দিম তেজপাত, শুকান জলকীয়া, লং ইলাচি, ডালচেনি এইবোৰে দিম আৰু মই বিশেষ একো নিদিওঁ। আৰু এইখিনি অলপ হিলাই লৈছোঁ। এইখিনি অলপ তেলত ভাজিবলৈ দিম আৰু তাত এড কৰি দিম মই এতিয়া গোটেই চব্জিখিনি এড কৰি দিছোঁ। অলপ লৰাই মেলি 5 মিনিটমানৰ কাৰণে ঢাকনটো মাৰি দিব আৰু 5 মিনিট খোলাৰ পাছত অলপ হিলাই মেলি তাত চাউল আৰু দাইলখিনি এড কৰি দিব। সোৱাদ অনুসৰি তাত হালধি আৰু নিমখ দিব আৰু 5 মিনিটমানৰ কাৰণে আকৌ ঢাকনটো লগাই বন্ধ কৰি দিব আৰু 5 মিনিটমানৰ পাছত আকৌ পানী এড কৰি দিব আৰু এতিয়া ঢাকনটো ধুনীয়াকৈ বন্ধ কৰি সিজিবলৈ দিব আৰু 2-3টা চিটি মৰাৰ পাছত ধুনীয়াকৈ নমাই দিব। মই এপিনে বেঙেনা চপ বনাবলৈ বুলি পিঠাগুড়ি লৈছোঁ, বেচন লৈছোঁ আৰু সোৱাদ অনুসৰি নিমখ হালধি মিক্স কৰি লৈছোঁ। আৰু আপোনালোকে পিঠাগুড়ি দিবও পাৰে নিদিবও পাৰে, এইটো অপশ্যনেল হয়। আৰু মই এফালে কলা কেৰাহী পাতি দিলোঁ। এইটো নাহাঁহিব আপোনালোকে, আমাৰ এই কেৰাহীখন কিনোতেই কলাই আছিলে আৰু এফালে মোৰ ৰেডি হৈ গ'ল। তো এতিয়া খাই চাওঁ কেনেকুৱা হৈছে কোনফালৰ পৰা আৰম্ভ কৰিম, ইয়াৰ পৰা আৰম্ভ কৰিম। আইতা গৈ আছে আৰু আমিও আহি পালোহি, বেছি দূৰ নহয়, ঘৰৰ ওচৰতে হয়। আৰু আহি দেখিছোঁ আমাৰ পোৱালিটো খেলি আছে আৰু কেমেৰা দেখিছেনে কেনেকৈ চাই আছে, ৰ'বই পৰা নাই। আৰু এফালে আমি যোৱাৰ লগে লগে বৌয়ে পখাল আনি খাবলৈ দিলে আৰু খাই বৈ মেলি অলপ দেৰি থাকি আমি তাৰ পৰা ওলাই দিলোঁ। আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশা আজিলৈ বাই বাই।